হেল্ল' বন্ধুসকল, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি কোনোটো ব্লগ হ'বলৈ যোৱা নাই। আজি মোৰ কাৰণে এটা স্পেচিয়েল ডে। কি ক'ম আৰু, আজি ফাইনেলি মোৰ 1000জন ছাবস্ক্ৰাইবাৰ হ'ল, 1K। আৰু বহুত বহুত ধন্যবাদ, মনৰ পৰা ধন্যবাদ। কি ক'ম, ভাবিয়ে পোৱা নাই, বহুত ভাল লাগিছে। আচলতে মোৰ 1000জন ছাবস্ক্ৰাইবাৰ হোৱা মোৰ কাৰণে বহুত মামুলি কথা নহয়, মোৰ কাৰণে বহুত ডাঙৰ এটা হেঁপাহ, আশা এটা পূৰ হ'ল 1000 ছাবস্ক্ৰাইবাৰ। আৰু যাতে সদায় যাতে এনেকৈ মৰম কৰে আপোনালোকে মোক। আৰু সেইবাবে আজি মই 1000 যিহেতু ছাবস্ক্ৰাইবাৰ হ'ল, এপুলি গছ পুলি ৰুম বুলি ভাবিছোঁ। আচলতে ৰোৱাৰ কাৰণটো হ'ল, প্ৰকৃতিক সকলোৱে ভাল পাব লাগে, আৰু ময়ো বিশেষকৈ ভাল পাওঁ প্ৰকৃতিক। যিহেতু আমাৰ প্ৰকৃতিয়ে আমাক জীৱন দান দিছে, সেইবাবে আমি প্ৰকৃতিক যত্ন কৰিব লাগে, যত্ন ল'ব লাগে। আৰু দিনক দিনে কিমান উষ্ণতা বৃদ্ধি পাইছে এই পৃথিৱীত, ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। আজি গৰম, কাইলৈ আৰু বহুত গৰম, কাইলৈ আমাৰ আৰু 10 বছৰ পাছত কিনো হ'ব পৃথিৱীখন, ইমান গৰম বাঢ়িছে যিহেতু। সেইবাবে এপুলি গছ পুলি ৰুওঁ, কাৰণ এনেও ৰুব লাগে। আমি কওকচোন, গছপুলি হয় নাই কওকচোন আপোনালোকে। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই হওক, বা তোমাৰ ধৰি লওক প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই হওক, আৰু বিভিন্ন কাৰণত ভূমিস্খলন আদি কৰি বিভিন্ন ধৰণৰ গছ গছনি ক্ষয় ক্ষতি হয়। সেইবাবে মই গছপুলি ৰুইছোঁ, আৰু আপোনালোকেও ৰুব গছপুলি। বিশেষকৈ মই কৈছোঁ, ইমান তাপৰ মাত্ৰা বাঢ়িছে এই আমাৰ পৃথিৱীখনক, আৰু এই প্ৰকৃতিৰ সমান এই আমাৰ দুনিয়াত একো বস্তু হ'ব নোৱাৰিব লাষ্টত, শেষত। আৰু মানে গছপুলি ৰোৱা থাকেই, কিন্তু আপডাল কৰিব লাগে গছপুলি প্ৰায় ভাগ দেই। মই কৈ দিছোঁ আপোনালোকক, গছপুলিটো মাটিতে থাকেই, হয় নাই কওকচোন আপোনালোকে। গছপুলি ৰোৱা থাকেই, কিন্তু আকৌ আমিতো উঘুলাই আনি কিনে লগাওঁ, হয় নাই কওকচোন। সেইটো আনি কিনে নহয়, একচুৱেলি সেইটো গছপুলিটো যত্ন কৰিব লাগে। মোৰ মানে এইটো অলপ সেই জেগাত আছিলে, নদী কিনাৰত আছিলে। মই ধুনীয়াকৈ লৈ আনিছোঁ, ৰুই দিম ধুনীয়াকৈ। আৰু মোৰ এইটো বিশেষকৈ মোৰ এইটো আম পুলিটো মোৰ কাৰণে বহুত এইটো মূল্য। আম গছ বুলিয়ে নহয়, যিকোনো গছ মূল্য মোৰ কাৰণে। যত্ন কৰিব লাগে, যিহেতু ৰুইছোঁ যত্ন কৰিম। আৰু এইটো দেখিছে আপোনাৰ আম পুলি, গছপুলি ৰুব। আজি 12 জুলাই দিনটোত মোৰ কাৰণে বহুত এটা কি ক'ম আৰু, ইউটিউবত আপোনালোকে জানেই, যোনে ইউটিউবত ভিডিঅ' চাই বা ভিডিঅ' বনায় 1000, আৰু 1000জন ছাবস্ক্ৰাইবাৰ গোটোৱা বা অনা এটা বহুত টান কাম। লাগিলে 1 লাখো সোনকালে হ'ব পাৰে দেই। মানে কি বুলি 1000জন, মানে 1000 পিছত 1 লাখো সোনকালে আহিব পাৰে, কিন্তু 1000জন ছাবস্ক্ৰাইবাৰ লোৱা বহুত কষ্ট, আপোনালোকে জানেই। বহুত বহুত ধন্যবাদ থাকিল। আৰু এইটো আমাৰ পাতু আজি মোৰ হেল্প কৰিলে, হয় নাই পাতু? আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়া, আমাৰ দাদা চেনেলটো কৈ দিয়া। লাজ কৰিছে ই। আৰু গছপুলি ৰুব আপোনালোকে দেই। আৰু কি ক'ম শেষত, যদি ভিডিঅ'টো ভাল পালে এটা প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আপোনালোকে গছপুলি ৰুব। প্ৰাকৃতিক যিহেতু আমাক দিছে, আমি প্ৰাকৃতিক আমি যত্ন কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এনেকৈ আপোনালোকে মোক মৰম দি যাব। কি ক'ম আৰু, বাই বাই দিয়ক। আকৌ নতুন এটা ব্লগত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ।